নমস্কাৰ, মোৰ নাম বিৰাজ আৰু স্বাগত কৰিছোঁ আপোনালোক সকলোকে হৰৰ এণ্ড মিষ্টেৰিয়াছ হাউচলৈ। হেল্ল' বন্ধুসকল, তো কেনে আছে আপোনালোক? আশা কৰোঁ সকলো ভালে আছে। আজি মই লৈ আহিছোঁ মোৰ ছাবস্ক্ৰাইবাৰ বান্ধৱী এজনীৰ খুৰাকৰ লগত ঘটা তুমি সত্য ঘটনা। যদি আপোনালোকৰ লগতো কিবা এনেধৰণৰ সঁচা ঘটনা সংঘটিত হৈছে অথবা এনেধৰণৰ সঁচা ভয়ানক ঘটনাৰ কথা জানে, তেন্তে আপোনালোকৰ ঘটনা মোক মোৰ ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিব। মোৰ ইনষ্টাগ্ৰামৰ লিংক ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। এতিয়া মই কথাখিনি মোৰ ছাবস্ক্ৰাইবাৰ বান্ধৱীজনীৰ খুৰাকৰ পইণ্ট অফ ভিউৰে ক'ম। মোৰ নাম ৰাতুল। প্ৰায় 1985-86 চনৰ কথা। মই মোৰ পুৰণি জালখনৰ এহাত তলৰ ফালে খপৰাটো গাঁঠি আছিলোঁ। প্ৰায় 15 দিনৰ মূৰত মোৰ জালখন গঠা হৈছিল। জেঠ আহাৰ মাহৰ কথা। জেঠ আহাৰ মাহৰ মাছ, সেইবাবে মাছবোৰ খাবলৈও বৰ হেঁপাহ আছিল। সেয়েহে জালখন গঠা হোৱাৰ পিছদিনাখনেই ৰাতি আমি মাছ মাৰিবলৈ গৈছিলোঁ। আমি অৰ্থাৎ মোৰ সৰু ভাইটি আৰু মোৰ দাদা আৰু মই, আমি তিনিজন মাছ মাৰিবলৈ গৈছিলোঁ। ৰাতি প্ৰায় 1-2টামান বাজিছিল। মাছ মৰাৰ হেঁপাহে আমাক সেই মাঝৰাতিয়ে লৈ গৈছিল। আমি গৈ মাছ মাৰিব আৰম্ভ কৰিলোঁ। জালত একদম ভৰি ভৰি মাছ আহিছিল আৰু আমি জালৰ পৰা মাছ লগে লগে খালৈত ভৰাওঁ আৰু মাছ মাৰোঁ। আচলতে আমাৰ ঠাইখনৰ নাম হৈছে পাতি দৰং আৰু পাতি দৰঙৰ সেইখিনি দ ভুই বুলি কয়। তাত এখন দলং আছে। দলংখনৰ দুই মূৰে দুখন শ্মশান আছে। দলংখন পাৰ হৈ কিছু আগুৱাই গ'লে তাত এডাল অৰ্জুন গছ পোৱা যায়। তাত গাঁৱলীয়া ৰাস্তাৰ এটা খৰা আছিল আৰু এই খৰাৰে পানীবোৰ অহা যোৱা কৰে। তো আমি এইবাৰ দলংখন পাৰ হৈ আহি এই খৰাটোতে মাছ মাৰিব আৰম্ভ কৰিলোঁ। জালত মাছে মাছ। এনেদৰে মাছ মৰাত ব্যস্ত হৈ থাকোঁতে হঠাৎ আমি শুনিলোঁ যে কাষৰ শ্মশানখনৰ ওচৰত কোনোবা মানুহে হাল বাই আছে। তাত কোনোবাই অ' ধৰণী এনেদৰে কয়। ধৰণী অৰ্থাৎ ধৰণী নামৰ মানুহ এজনৰ লগত কথা কোৱা যেন পাইছিলোঁ আৰু গৰু দুটাকো হুৰ 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 এনেদৰে কৈছিলোঁ। আমি ভাবি পোৱা নাছিলোঁ যে ইমান ৰাতি কোন মানুহে হাল বাব আহিছে। আমি কথাবোৰ ভাবিয়ে পোৱা নাছিলোঁ। কিন্তু মোৰ দাদাই সেইবোৰ কথা ধৰিব পাৰিছিল আৰু দাদাই লগে লগে আহি আমাৰ খালৈটো চাইছিল। কিন্তু খালৈটোত সেই সময়ত এটাও মাছ নাই। ইমানবোৰ মাছ পোৱাৰ পাছতো হঠাৎ মাছবোৰ ক'ত গৈছিল আমি বুজিয়ে নাপালোঁ। কিন্তু দাদাই আমাক লগে লগে ক'লে যে ব'ল 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 ইয়াৰ পৰা ব'ল, আৰু আমি তিনিওজন লগে লগে দলংখন পাৰ হৈ ঘৰলৈ আহিলোঁ। ঘৰ আহি থাকোঁতে ৰাস্তাত আমাক দাদাই কৈছিল, বুজিছ, আমাক খুৰাবাকে পাইছে, সেইকাৰণে আমাৰ সকলো মাছ খাই শেষ কৰিলে, আৰু আমি যদি তাতে অলপ দেৰিলৈ থাকিলোঁ হয় আমাকো শেষ কৰিলে হয়। আমি কথাবোৰ শুনি ভয়ত কঁপি আছিলোঁ। আমি ঘৰ গৈ পোৱাৰ পাছত দেউতাক আমি সকলো কথা কৈছিলোঁ। মোৰ দেউতা এজন শিক্ষক আছিল। তেওঁ শিক্ষক আছিল যদিও কিছু পৰিমাণে বেদৰ কামো জানিছিল। সেয়েহে তেওঁ লগে লগে আমাৰ গাত কেঁচুমাটি সানি দিয়ে আৰু বগা বেহাৰ ছটিয়াই মন্ত্ৰ মাতিছিল। আৰু তাৰ পাছত আমি হাত মুখ ধুই গৈ ঘৰত অলপ শুই গৈছিলোঁ। সেইদিনাখন আমাক সেই বেয়া বস্তুবোৰে পাইছিলেই, দেউতাৰ বাবেহে আমি সেইবোৰৰ পৰা ৰক্ষা পৰিলোঁ। আৰু এয়া মোৰ জীৱনৰ এক বহুত ভয়ানক অনুভৱ আছিল।